আমাৰ কেন্দ্ৰত উপস্থিত, কিন্তু চব সকলোফালে দেখিছেনে বন্ধ। আৰু আমাৰ কেন্দ্ৰ এয়া খুলি ৰাখিছোঁ দেখিছেনে, কিন্তু শিশুসকল অহা নাই। ইমান বেছি গৰম, আৰু আজি বৰষুণ বুলিও, কাৰণ মানুহবোৰ চব খেতি, গাঁৱৰ মানুহ আমি, আৰু চবেই খেতি বাতি কৰে, সেইকাৰণে গৰমৰ কেইদিনটো পূৰা গৰমেই। আৰু এই ঠাণ্ডাটো আজি বাৰু বতৰটো অলপ ঠাণ্ডা, কিন্তু ক'তো চাগে আজি আহিব, কাৰণ ল'ৰা ছোৱালীবোৰ এইখিনি অহা নাই। আৰু কাৰণ আমাৰ বাউণ্ডেৰী কেন্দ্ৰটো মানে অকল স্কুলৰ বাউণ্ডেৰীৰ ভিতৰত, আমাৰ বাউণ্ডেৰীটো পৰিৱেশটো চোৱাচোন। কিন্তু তথাপিতো ল'ৰা ছোৱালীখিনি কেনেকৈ আহিব বাৰু, কাৰণ সৰু সৰু শিশুসকলক মাক দেউতাকে আনিব লাগে। আৰু সদায় কাৰণ 3 বছৰ আমাৰ 3 বছৰ তলৰো কিছুমান শিশু গুচি আহে, আৰু নালাগে বুলিতো ক'ব নোৱাৰি কেন্দ্ৰলৈ অহাৰ পাছত। আৰু কাৰণ কেন্দ্ৰৰ ল'ৰা ছোৱালীখিনি নাহিলে, সৰু সৰু ল'ৰা ছোৱালীহে, তেওঁলোকো আহিবলৈ মন নকৰে। তথাপিতো আহিলেও মাক দেউতাকে আনিলেহে আহিব পাৰিব। ইমান বেছি গৰম, মানে 1 কিলোমিটাৰমান আঁতৰৰ পৰা ল'ৰা ছোৱালী আহে, আৰু কেন্দ্ৰ পোৱালে চাগে কি হৈ যাব পাত্তা নাই। সেইকাৰণে ল'ৰা ছোৱালীখিনি বাৰু এনেতো আহেই বাৰু, কিন্তু এইকেইদিন বন্ধ দিয়াৰ পৰা ধৰি বহুত কম শিশু সংখ্যা, কেতিয়াবা এজন কেতিয়াবা দুজন এনেকৈ আহি আছে। আৰু আজি কোন আহে নাজানো বাৰু, এতিয়া কিন্তু মই কেন্দ্ৰত উপস্থিত আছোঁ। আজি আহিছোঁ বাৰু দেই। বাই বাই। আপোনালোকৰ কেনেকুৱা হয়, আপোনালোকৰ কেন্দ্ৰত শিশুসকল আহিছেনে ক'বচোন বাৰু, তেতিয়া